বোকাজানত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক স্বৰ্গীয় বাদল দাস সৰণী ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভণি। আজিৰে পৰা বোকাজানত সদৌ অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। বোকাজানৰ চাংজাংলাংছু খেলপথাৰত দ্বিতীয় বাৰ্ষিক বাদল দাস সৰণী ক্ৰিকেট প্ৰতিযোগিতাখনিৰ শুভাৰম্ভণি কৰা হয়। বোকাজান ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিত ডিমাপুৰ, কাৰ্বি আংলং, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, লামডিং আদিকে ধৰি মুঠ 20টা দলে এই ক্ৰিকেট প্ৰতিযোগিতাখনিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি উদ্যোক্তা সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ক্ৰিকেট প্ৰতিযোগিতাখনিত বিজয়ী দলটোৱে লাভ কৰিব ট্ৰফিসহ নগদ 40,000 টকাৰ পুৰস্কাৰ। আজিৰ প্ৰথম খেলখনিত প্ৰতিদ্বন্দ্বিতা কৰা দল দুটি হৈছে কাৰ্বি আংলং ডিফুৰ ল' বাজেট ক্লাব বনাম ডিমাপুৰৰ ভিক্টৰিয়া দলৰ মাজত অনুষ্ঠিত হয়। প্ৰথমে ডিমাপুৰৰ দলটোৱে বেটিং কৰি 20 অভাৰত 7টা উইকেট হেৰুৱাই 118 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কাৰ্বি আংলঙৰ ল' বাজেট দলটোৱে 18.4 অভাৰত নিৰ্ধাৰিত ৰান সংগ্ৰহ কৰি 5 উইকেটত ডিমাপুৰৰ দলটোক পৰাজিত কৰে। আজিৰ খেলখনিত সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ বাবে কাৰ্বি আংলং ল' বাজেট দলৰ শিৱৰাম ইংটিক মেন অৱ দ্য মেচ পুৰস্কাৰ প্ৰদান কৰা হয়। বোকাজানত সদৌ অসম ভিত্তিত দ্বিতীয় বাৰ্ষিক স্বৰ্গীয় বাদল দাস সৰণী ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভণি। আজিৰে পৰা বোকাজানত সদৌ অসম ভিত্তিত ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ। বোকাজানৰ চাংজাংলাংছু খেলপথাৰত দ্বিতীয় বাৰ্ষিক বাদল দাস সৰণী ক্ৰিকেট প্ৰতিযোগিতাখনিৰ শুভাৰম্ভণি কৰা হয়। বোকাজান ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিত ডিমাপুৰ, কাৰ্বি আংলং, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ, লামডিং আদিকে ধৰি মুঠ 20টা দলে এই ক্ৰিকেট প্ৰতিযোগিতাখনিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বুলি উদ্যোক্তা সমিতিয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ক্ৰিকেট প্ৰতিযোগিতাখনিত বিজয়ী দলটোৱে লাভ কৰিব ট্ৰফিসহ নগদ 40,000 টকাৰ পুৰস্কাৰ। আজিৰ প্ৰথম খেলখনিত প্ৰতিদ্বন্দ্বিতা কৰা দল দুটি হৈছে কাৰ্বি আংলং ডিফুৰ ল' বাজেট ক্লাব বনাম ডিমাপুৰৰ ভিক্টৰিয়া দলৰ মাজত অনুষ্ঠিত হয়। প্ৰথমে ডিমাপুৰৰ দলটোৱে বেটিং কৰি 20 অভাৰত 7টা উইকেট হেৰুৱাই 118 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কাৰ্বি আংলঙৰ ল' বাজেট দলটোৱে 18.4 অভাৰত নিৰ্ধাৰিত ৰান সংগ্ৰহ কৰি 5 উইকেটত ডিমাপুৰৰ দলটোক পৰাজিত কৰে। আজিৰ খেলখনিত সুন্দৰ খেল প্ৰদৰ্শন কৰাৰ বাবে কাৰ্বি আংলং ল' বাজেট দলৰ শিৱৰাম ইংটিক মেন অৱ দ্য মেচ পুৰস্কাৰ প্ৰদান কৰা হয়। লাহোৰীজনৰ পৰা মইনুল হুছেইনৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। সত্য নিৰপেক্ষ বাতৰিৰ বাবে চাই থাকক পাব্লিক টিভি অসম।